আজি বনা মাৰি মাছ সৰিয়হ দি পেলাই এয়া সৰিয়হ ক'লা সৰিয়হ বগা সৰিয়হ তিয়াই থৈছিলোঁ এতিয়া এয়া মিক্সিত মাৰি ল'ম নহৰু দুটামান গুচাই দিয়া পিঁয়াজ নালাগে নহৰু গুচালে হ'ব আছিলে এইকেইটা ফ্ৰাই কৰি এইকেইটা বনাম নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰিছোঁ সকলোৱে ভালেই আছে আৰু আমাৰো ভাল এয়া এতিয়া বনা মাৰি মাছ সৰিয়হ পেষ্ট কৰি লওঁ সৰিয়হৰ কাৰণে নহৰু আমায়ো গুচাই আছে এয়া দেখাই আছোঁ ৰেচিপিটো কেনেকৈ বনাওঁ সৰিয়হ দি পেলাই আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোতে হৈ যাব বেছি নালাগে এইকেইটা হৈ যাব দিয়া মোক এই সৰিয়হটো পেষ্ট কৰি দিয়া এইজনী নাচি আছে কিনো কৰি থাকে খালি ফটোৱামি কৰি থাকে খালি ফটোৱামি ফটোৱামি কৰে খালি নম্বৰ 420 হয় ফটোৱামি কৰাত এক্সপাৰ্ট যোৱা 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 তুমি নাচাগে যি কৰা কৰি থাকা ক'লা সৰিয়হ বগা সৰিয়হ এয়া জলকীয়া দিছোঁ এয়া নহৰু দিম আৰু নিমখ অকণমান দি পেলাই পেষ্ট কৰি ল'ম এয়া মাছ ফ্ৰাই কৰি আছোঁ এয়া দেখিছে মোৰ মানুহজন কিমান ভাল চাহ পানী খাই পেলাই এয়া বাচন চাচন ধুই থৈছে এই হটকেছটো বাৰু ধোৱা নাই এইটো মই ধুম কাপবিলাক ধুই থৈছে বহুত কামৰ হয় মানুহটো বহুত ভাল হয় ন পূৰা পৰিপাটি একদম কাম চকী টকীবোৰ পূৰা সোমাই থৈছে ধুনীয়াকৈ একদম পানীকণ বটলত ভৰাই থবা দেই দেখিছে কিমান কাম কৰে এনেকুৱা কামত সহায় কৰিলেতো একো প্ৰব্লেমেই নাই বহুত ভাল আমি চবেই মিলি জুলি কাম কৰোঁ ন ইয়াত আছে দালি ইয়াত মচুৰ দালি আছে পা ধুই পূজা পাঠ কৰিলোঁ এয়া দেখিছে পৰীক্ষা এইপিনে অকণ পঢ়িলোঁ এয়া বাপেকে জীয়েকে টিভি চাই আছে কি চাইছা এয়া অঁ সেয়া চাই থাকা উঠি পেলাই বহা ভালকৈ ভালকৈ বহা কি যে ফটোৱামি কৰি থাকে ফ্ৰাই কৰি হৈ গ'ল মোৰ এতিয়া মই দেখাই আছোঁ সৰিয়হ দি মাছৰ তৰকাৰী এয়া মাছৰ তেলতে মই অলপ কালজিৰা দি দিছোঁ এয়া এইখিনি কালজিৰা ধুই থোৱা কালজিৰা এয়া সৰিয়হ পেষ্ট কৰি এইখিনি দি দিম খালি দিয়া কেঁচা জলকীয়া দুটা ফালি দিছোঁ হ'ব দিয়া মছলা ইয়াতে ৰং গুড়ি জলকীয়া গুড়ি এইটো কাশ্মীৰী হয় কাশ্মীৰী ৰেড চিলি পাউডাৰ নিমখ ইয়াত দি দিম এতিয়া ইয়াত পানী দি দিম সৰিয়হ যে পিচিছিলোঁ ইয়াতে পানী অকণমান হেৰি কৰি লৈছোঁ সৰিয়হ মানে কেতিয়াও বেছিকৈ ভাজিব নালাগে অলপ ভাজা হৈ গ'লে পানী দি দিব লাগে
কালাৰটো চব কি ধুনীয়া আহিছে। এয়া উতলি গ'ল, এতিয়া মই মাছ দি দিম। তৰকাৰী চব কি ধুনীয়া টকবকাই আছে, হৈ গ'ল তৰকাৰী। এতিয়া মই ধনিয়া পাতখিনি দি দিম, এতিয়া নমাই দিম দেই, হৈ গ'ল তৰকাৰী। গৰম তৰকাৰী নমাই ল'লোঁ। এয়া চাওক কালাৰটো কি ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হয়। খাই পেলাই জনাই আছোঁ আপোনালোকক কেনেকুৱা হৈছে খাবলৈ। দি আছোঁ বাপেক আৰু জীয়েকক ভাত খাবলৈ দিওঁ, তেতিয়া তেওঁলোকে ক'ব কেনেকুৱা হৈছে খাবলৈ। কালাৰটো চালে গম পাই যে বহুত টেষ্টি হয়। এয়া চাওক সৰিয়হ পিঁয়াজ নহৰুৰে বনাইছোঁ আৰি মাছ। এয়া শাকৰ ভাজি কল পচলা, এয়া খাব দিছোঁ। এয়া আৰি মাছ, এয়া দালি। মামুনো খালেই দালি দি পেলাই ভাত। মামুনো ভাজি অকণ অকণ লৈ লোৱা দেই। কি হ'ল খোৱা, তাই শাকৰ ভাজি খাই ইমান ভাল নাপায়, পচলাও ভাল নাপায়, কিন্তু খাব লাগে। খোৱা, তুমি লাগিছে চব্জিটো টেষ্টি হৈছে। খাইছা জানো? ক'ত দিওঁ? এয়াই খাই লোৱা, পিছত ল'বা ন। খাই লোৱা। খাই খোৱা। হ'ব ইমান নালাগে। ক'ত দিওঁ? খোৱা। তাই সৰু চাই আৰি মাছৰ পিচ এপিচ দিছোঁ, খোৱা। বাচি পেলাই খাবা ধুনীয়াকৈ দেই। খোৱা, কেনে লাগিছে খাই? বহুত টেষ্টি লাগিছে। এইখিনি এক্সট্ৰা কৰি থৈ লৈছোঁ যে ভাতখিনি। খাব খাব, এইটো নিয়মেই। কেনেকৈ আছে খাবলৈ? মজা মজা। খাইছা জানো এতিয়ালৈকে? ধুনীয়া, দুবাৰ খালোঁ। কেতিয়া খালা দুবাৰ? খালোঁ। ভাল হৈছে? কেনেকুৱা লাগিলে খাই আজি? মজা। ভাল লাগিছে? এই সৰু চাই আৰু পিচ ল'লে মাছ, এইখিনি থাকিয়ে গ'ল। এই নাইকাৰ পৰা অৰ্ডাৰ দিছিলোঁ বডি মিষ্ট আৰু লিপ লাইনাৰ দুটা দিছিলোঁ। এটা লিপ লাইনাৰ আৰু আহিছে আৰু বডি মিষ্টটো আহিছে বুলি কৈছে। চাওঁ অ'পেন কৰি কি আহে। নাইকাৰ পৰা দুটা বস্তু অৰ্ডাৰ দিছিলোঁ, এটা হ'ল বডি মিষ্ট আৰু দুটা দিছিলোঁ লিপ লাইনাৰ। তো চাওঁ কি আহিছে। পেকিংবোৰ বৰ ধুনীয়াকৈ কৰে। এয়া হ'ল বডি মিষ্ট, এইটো অৰ্ডাৰ দিছিলোঁ। আৰু এটা লিপ লাইনাৰ দুটা অৰ্ডাৰ দিছিলোঁ। এইটো এটা আহিছে চুইচ বিউটি, এইটো মেট লিপ লাইনাৰ, বল্ড মেট লিপ লাইনাৰ। সেইদিনাখন মানে মেকআপ কৰিবলৈ যাওঁতে বহুত দামী লিপ লাইনাৰ এটা আছিলে মোৰ, সেইটো কোনোবা চুৰ কৰিলে নে ক'ত পৰিলে মই গম নাপাওঁ, কিন্তু এইটো হেৰাই গ'ল। মেকআপ কৰিব গ'লে কি হয়, বস্তুবোৰ মানুহে দেখি পেলাই কিছুমানে লুকাই থৈ দিয়ে, নিদিয়ে, তেনেকুৱাকৈ মোৰ বহুত বস্তু হেৰাই যায়। তাৰপিছতে সেই লিপ লাইনাৰটো বহুত ভাল আছিলে, সেই কালাৰটো নাপালোঁ। এতিয়া এইটো বল্ড মেট লিপ লাইনাৰ আনিলোঁ এটা, আৰু এটা আছিলে মেৰুন কালাৰ, সেইটো আহি পোৱা নাই, এইটো চাগে অহাকালি আহিব। এই দুটা আজি পালেহি। চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এই লিপ লাইনাৰটো লগাইছিলোঁ, বহুত ধুনীয়া লাগিছে, মেট হয়, চাব পাৰে, কালাৰটো ধুনীয়া। এতিয়া মই বাচন ধুই আছিলোঁ, তেতিয়া অৰ্ডাৰটো আহিলে, ল'লোঁ।
লগাই চালোঁ, ভাল লাগিছে। চাওক এতিয়া পাকঘৰটো চাফা কৰি লওঁ, আধা চাফা কৰি হ'ল। পাকঘৰটো চাফা কৰি লওঁ, তাৰপিছতে মই অলপ ছোৱালীজনী খুৱাই লওঁ, তাৰপিছত আকৌ উঠি কাম বন আছে। এইটো চাওক লগাই চালোঁ, লিপ লাইনাৰটো বহুত ধুনীয়া লাগিছে, মেট হয়, বহুত ধুনীয়া। চাওক কালাৰটো চুইচ বিউটিৰ হয়, ভাল কালাৰটো ধুনীয়া। তো মোৰ ভিডিঅ' চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। চ' আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই। আৰু মোৰ স্কিনৰ একদম অৱস্থা নাই, কেইদিনৰ পিছত স্কিন কেয়াৰ কৰিম, কি কৰোঁ আপোনালোকক দেখাম দেই, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া চাওক চব পিগমেণ্টেশ্যন হৈ গৈছে, বুজিছে। চেলাৰীও পূৰা গজিছে একদম, থ্ৰেডিং কৰিবলৈ সময় পোৱা নাই। চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কেনেকৈ ঘৰতে থ্ৰেডিং কৰোঁ, ঘৰত কি কৰোঁ, ফেচিয়েল কেনেকৈ কৰোঁ ঘৰতে ঘৰুৱা পদ্ধতিৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দেই। চ' আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই।